নমস্কাৰ বন্ধুসকল, মই লনিয়ে পুনৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমাৰ আহিবলগীয়া ছুটি চিনেমা বিষণ্ণ প্ৰহৰৰ কেইটামান সৰু সৰু পৰ্দাৰ আঁৰৰ মুহূৰ্ত। আজি আমাৰ শ্বুটিংটো বহুত স্পেচিয়েল হয়, কাৰণ আজি আমাৰ মাজত এনেকুৱা এজন ব্যক্তি আহিব যাক চোৱাৰ সৌভাগ্য আমি সকলোৱে বিচাৰোঁ। আজি আমাৰ মাজত আহিব আমাৰ অসমীয়া নাট্য জগতৰ এজন উজ্জ্বল তাৰকা, থিয়েটাৰ জগতৰ প্ৰতিখন মঞ্চ কঁপাই তোলা, প্ৰতিজন অসমীয়াৰ হৃদয়ত ঠাই লোৱা, প্ৰতিজন অভিনয় প্ৰেমী ব্যক্তিৰ আদৰ্শস্বৰূপ। সেয়া হ'ল আমাৰ সকলোৰে পূজনীয় চম্পক শৰ্মা দা। আজি আমাক আমাৰ এই কামত সহযোগিতা আগবঢ়াবৰ কাৰণে আহিব চম্পক শৰ্মা দা। এনেকুৱা এজন ব্যক্তিৰ যদি সহযোগিতাত আমি আমাৰ এই ছুটি চিনেমাখন আগবঢ়াই নিব পাৰোঁ, তেন্তে সেয়াই আমাৰ সৌভাগ্য। তেখেত বৰ্তমান নলবাৰীৰ ৰাসত আছে, কাৰণ ৰাসত বৰ্তমান থিয়েটাৰ চলি আছে আৰু তেখেত ৰাজলক্ষ্মী থিয়েটাৰত আছে। তেখেত তাৰ পৰাই আহিব আৰু আমাৰে কৰ্মকৰ্তা এগৰাকীয়ে তেখেতক আনিবলৈ গৈছে। গতিকে তাৰ আগতে আমাৰ যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকে এনেকৈ টি পাৰ্টি কৰি আছে আৰু চাওঁতে চাওঁতে চম্পক দা আহিয়ে পালে। এয়া আমাৰ সকলোৰে পূজ্য চম্পক দা। স্বাগতম চম্পক দা, আপোনাক আমাৰ এই বিষণ্ণ প্ৰহৰৰ পৰিয়াললৈ স্বাগতম জনাইছোঁ। আপুনিও আজিৰ পৰা আমাৰ এই পৰিয়ালৰ এটা অংশ হৈ পৰিল। আপুনি আমাক দিয়া এই বহুমূলীয়া সময়খিনিৰ বাবে আৰু আপোনাৰ লগত কিবা এটা শিকাৰ সুবিধাখিনি দিয়াৰ বাবে আপোনাক হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ। এয়া আমাৰ খুৰীদেউ ভগৱান দেখা যেন পাইছে, কাৰণ খুৰীদেৱে চম্পক দাক ইমান ভাল পায়, ইমান অভিনয় চাইছে আজিলৈকে। তেখেতক দেখাৰ লগত তেখেত একদম আৱেগিক হৈ পৰিছে। তেখেত বুলিয়ে নহয়, অসমৰ প্ৰতিজন নাট্যপ্ৰেমীৰ অন্তৰত ঠাই আছে চম্পক দাৰ। চ' মই বহুত কিবা কিবি ক'লোঁ, কাৰণ মই এক্সাইটেড হৈছোঁ চম্পক দা অহাৰ বাবে। গতিকে এতিয়া আপোনালোকক মই কেইটামান আমাৰ শ্বুটিঙৰ বিশেষ বিশেষ মুহূৰ্ত দেখুৱাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু প্লিজ কমেণ্ট কৰিব কেনেকুৱা হৈছে। তেন্তে আহক আমাৰ শ্বুটিঙৰ কেইটামান মুহূৰ্ত উপভোগ কৰোঁ। আবার স্যার মাতিলে তো মই নাজানো নহয়, যাব লাগিব। বল না, আরে মাতিছে তো কিয় মাতিছে? আরে বল বল না, আরে বল না, বল আজাম বল, বল ধরে ঘৰত নাই, অফিচটো নাই মোৰ আজিকালি। ক'ত আছা? আই নাই, ঠিক আছে বা এই লখিমী কথা His Genji too.
জাগাটো কৈ দিয়ক পাৰি অলপ এক্সন দিয়ে আৰু ভাই 7 দিন পিছত আমি আহিব লাগিব বাবা এই সব পৰীক্ষা মেলতে পঁচিছ কিন্তু দেখো চবতো মেলি কিনে মুখ মেলি দিয়ে ইচ্ছা নহয় লাষ্ট এটা একশন দিব তেখেতে তেটোত হ'ব গামুৰা কথা এখন ল এনেকে উখা টানি দেখো প্ৰেমত সোমাই যাব টানি দিব হা এই গামুৰা এনেকে মুখলে চাবা গাঁও বুঢ়াই গাঁও বুঢ়াই এণ্ট্ৰি কৰিব ন গাঁও বুঢ়াই আহিব আহি পেলাই তুমি আপুনি এইটো আছেতো মাথাটো দি লাষ্টত মাথাটো ফ্ৰেমৰ বাহিৰত ৰাখিবা হা ফ্ৰেমৰ বাহিৰত ৰাখিবা এইটো কৰি দিয়া এটা কাট কৰা মই গতিকে বন্ধুসকল এনেদৰে চম্পকদাই আজি গোটেই দিনটো আমাক সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে আমি আটাই চম্পকদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পিছত আমি এজন এজনকৈ প্ৰতিজনে চম্পকদাৰ লগত অকণমান ফটোশ্বুট কৰিলোঁ কাৰণ এনেকুৱা বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰ'ব এই ফটো এখন চিৰদিনৰ বাবে গতিকে বন্ধুসকল আজিলৈ ইমানে শেষত আপোনালোকলৈ চম্পকদাৰ মুখেৰে দুআষাৰ আগবঢ়ালোঁ আৰু আশা কৰোঁ আপোনালোকে ৰাজলক্ষ্মী থিয়েটাৰৰ পৰা কেনেকুৱা লাগিলে বাৰু কৈ যাওক বঢ়িয়া লাগিল ঘৰৰ লগত কাম কৰি আচলতে কি কেতিয়াবা এনেকুৱা ধৰণৰ অভিজ্ঞতাবিলাকো লাগে মই আচলতে মঞ্চৰ মানুহ কেমেৰাৰ লগতো বহুখিনি সময়ৰ পৰা জড়িত হৈ আছোঁ চেকা চুৰু কাকৈ কিন্তু আজি নলবাৰীত এখন শ্বৰ্ট ফিল্ম বিষণ্ণ প্ৰহৰ এটা সঁচা ঘটনাৰ ওপৰত বোলে তেওঁলোকে আলমলৈ কৰিছে আৰু মোৰ বন্ধু কেইজনমানৰ মানে নিমন্ত্ৰণত মই আহিবলৈ লগা হ'ল আহি খুবেই ভাল লাগিল আৰু বাকী যিখিনি পাইছোঁ মই সহশিল্পী তেওঁলোকৰ কাম কৰাৰ প্ৰতি যিটো উদ্যম সঁচাই প্ৰশংসনীয় আৰু মোৰ ফালৰ পৰা মই শুভেচ্ছা দিছোঁ যাতে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰি যাওক আৰু এটা সময়ত গৈ নিজৰ পৰিচয় অসমত দাঙি ধৰক আৰু ভাল অভিনেতা অভিনেত্ৰী দাবী কৰিছে আৰু আজি আমাৰ এই বৰগুৰাত শ্বুটিং এটা হৈছে চম্পকদা আমাৰ লগত আছে আৰু আমাৰ চম্পকদা মঞ্চ জগতৰ ষ্টাৰ অভিনেতা ৰাজলক্ষ্মী থিয়েটাৰত আছে আমি সমগ্ৰ নলবাৰীবাসী আমাৰ এই ৰাসত চম্পকদাৰ থিয়েটাৰ চাব লাগে আমি সকলোৱে যাব লাগে এখন বাস্তৱধৰ্মী আমি নাটক দেখিবলৈ পাম যিয়ে নেকি চম্পকদাই অভিনয় কৰিছে আমাৰ হৃদয়স্পৰ্শী অভিনয় গতিকে চম্পকদাক আমি সমগ্ৰ নলবাৰী তথা বৰগুৰাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ঘাঁ নাটক যিয়ে নেকি প্ৰতিজন মানুহৰ বুকুত ঘাঁ থাকে এই ঘাঁডোখৰ যি শুকুৱাব লাগে ট্ৰিটমেণ্ট যি হ'ব লাগে এই গোটেই সম্পূৰ্ণ ট্ৰিটমেণ্টটো আমাৰ চম্পকদাই দিব ধন্যবাদ দাদা